हेलो एवरीवन आशा करूँ आपनालोक निश्चय भाले आछे। আজি मैं आपनालोকক देखाब लैसो मैं केनेकैनो शुकान माछ और बिलाही चाटनी बनाओ। एया मैं बिलाही एटा पुरी ललो और एफाले मैं शुकान माछ केटामान गरम करि लैसो। मैं पिछे माछखिनि भालके धुई मेली र'दत शुकुवाई लैसिलो। एतिया माछकेइटा अलप रঙचुवा होवाলৈके केराहीखনত गरम करि থাকিম। एया मोर माछखिनि रঙचुवा হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিছোঁ আৰু আনফালে মই এতিয়া চাটনি বস্তুবোৰ ৰেডি কৰি লৈছোঁ। এতিয়া মই মাছকেইটা আগতীয়াকৈ গুড়ি কৰি ল'ম, কাৰণ পানী লাগিলে মাছকেইটা সোনকালে গুড়ি নহ'ব। এতিয়া ইয়াত মই মান ধনিয়া কেইখিলামান দি দিছোঁ। ইয়াক কিছুমানে বঙালী ধনিয়া বুলিও কয়। এতিয়া ইয়াত মই নহৰু কেইফুটামান দি দিছোঁ আৰু ইয়াতে মই এতিয়া জলকীয়া কেইটামান দি দিম। মই পিছে জলকীয়া বেছিকৈ দিছোঁ, কাৰণ মই জ্বলাটো বেছি খাওঁ আৰু চাটনিত অলপ জ্বলা হ'লেহে ভাল লাগে। এতিয়া মই গুড়ি কৰি লওঁ। এতিয়া মই ইয়াত আদা নহৰু গুড়ি কৰি লৈছোঁ। তাৰপিছত বিলাহীটো পিচি লওঁ। এতিয়া আন্দাজমতে ইয়াত নিমখ অকণ দি দিম। তাৰপিছত চাটনিখিনি মিহি হোৱালৈকে ভালকৈ খুন্দি ল'ম। আপোনালোকে এনেকৈ খাই চাওকচোন, বহুত টেষ্টি লাগে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, বাই।